কবিতাৰ শিৰোনামা প্ৰেমিক হৈছো মই। কথা আৰু আবৃত্তি JS খান। কিতাপৰ শাৰীত পাইছিলোঁ যৌৱনত হেনো প্ৰেম হয়। কিন্তু মই কিয় আজি ভাবিছোঁ নিজকে প্ৰেমিক বুলি। তোমাৰ চাহ হৈ ফুৰিবলৈ মোৰ মন যায়। বতাহজাকেও সুহুৰিয়াই কাণে কাণে কয় তোমাৰেই কথা। আকাশতো দেখিবলৈ পাওঁ তোমাৰেই ছবি। নিৰ্জনতাৰ মাজতো বিচাৰি হাবাথুৰি খাওঁ তোমাৰ অমি আমাৰ। কিতাপৰ পাতত কিয় আহি আমনি কৰাহি মোক? গীতৰ মাজত সুৰ হৈ, কবিতাৰ মাজত ভাষা হৈ, নিশা সপোন হৈ থকা কিয় মোৰ লগৰী হৈ? প্ৰেম যদি এনেকুৱাই হয়, মোৰো হৈছে প্ৰেম তোমাৰ সৈতে। তোমাৰ প্ৰেমত বলীয়া প্ৰেমিক হৈছো মই। কিন্তু কিমান দিন আৰু কিমান দিন এনেকৈ ছবি, সুৰ, কবিতা, গীত, ভাষা হৈয়ে থাকিবা? ব'লা তুমি মই আমি হৈ যাওঁ, আঁতৰি যাওঁ দূৰ দূৰণিলৈ, য'ত থাকিব কেৱল তুমি